ডিএমই ফালৰ পৰা অলপ দিন আগতে যি 2473টা পদৰ অনলাইন এডভাৰটাইজমেণ্ট আহিছিলে তাৰ বৰ্তমান অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে আৰু আপোনালোকে যদি ডিএমই ফালৰ পৰা অহা এই 2473টা পদৰ অনলাইন আবেদন কৰিব বিচাৰে ইয়াৰ লাষ্ট ডেটটো হৈছে 16 জানুৱাৰী 2025লৈকে আপোনালোকে অনলাইনত আবেদন কৰিব পাৰিব আৰু অনলাইন এপ্লাই আৰম্ভ হৈছে 5 জানুৱাৰীৰ পৰা আৰু টোটেল পদ আছিলে আপোনালোকৰ 2473টা পদ আছিলে আৰু ইয়াৰে আপোনালোকৰ প্ৰথম গ্ৰেড 3 লেভেলৰ টেকনিকেলৰ কাৰণে আছে গেট তাৰপিছত গ্ৰেড 3 নন টেকনিকেল এই দুইটা মিলাই আপোনালোকৰ পদ আছিলে 2473টা আৰু ইয়াৰ অনলাইন এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ডিএমই যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত আপোনালোকে যাব লাগিব আৰু এই ৱেবছাইটটোত গৈ প্ৰথম আপোনালোকে ইয়াত নেক্সট যাব আৰু নেক্সট গৈ এই যোনখন এপ্লিকেশ্যন ফৰ্ম আছে এই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে পূৰাব লাগিব আৰু ইয়াৰ আপোনালোকৰ অনলাইন আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে 16 জানুৱাৰী আপোনালোকৰ ওচৰত বৰ বেছি দিন সময় নাই আপোনালোকে যদি ভাবিছে ডিএমই ফালৰ পৰা ওলোৱা এই 2473টা পদৰ কাৰণে আবেদন কৰিম বুলি তেতিয়া আপোনালোকে 16 জানুৱাৰীৰ ভিতৰত গৈ ডিএমইৰ এইটো ৱেবছাইটত আপোনালোকে আবেদন কৰিব পাৰিব